গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি ভাষাৰ পাঠ 3 আৰম্ভ কৰিম। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে হয়তো তোমালোক সকলোৱে জানা, ঠিক আছে। তেওঁ লিখা এই কবিতাটো হৈছে বহুত বিখ্যাত কবিতা। এইটো তোমালোক সকলোৱে জানা, গানটো গাবই জানা সকলোৱে। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলাই চুমিছে, সানিছে ৰেণুৰ বুল, হয়নে? এইটো আৰু আছে দীঘলীয়া, এইখিনি আছে 4 শাৰী তোমালোকৰ কাৰণে। এইটো তোমালোকে নিশ্চয় জানা, এইটো গাবা, তোমালোকে পঢ়িবা, ঠিক আছে। এই পাঠটো হৈছে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আত্মজীৱনী। তেওঁ গোটেই জীৱন কি কৰি আহিছে, কি কি খ্যাতি লাভ কৰিছে, গোটেইখিনি এই পাঠটোৰ জৰিয়তে আমি জানিব পাৰিম। প্ৰথমতে আছে তেওঁৰ জন্মস্থান চোৱা। জন্ম কেতিয়া হৈছিল? 1909 চনৰ 31 জানুৱাৰী তাৰিখে। পিতৃৰ নাম আছিল গোপাল ৰাভা আৰু মাতৃৰ নাম আছিল গেঠি ৰাভা। জন্মস্থান হৈছে ঢাকা, বৰ্তমান বাংলাদেশত। প্ৰাথমিক শিক্ষা হৈছে ঢাকা, বৰ্তমান বাংলাদেশত। হাইস্কুলীয়া শিক্ষা হৈছে তেজপুৰত কৰিছিল। কলেজীয়া শিক্ষা হৈছে কোচবিহাৰ আৰু কলিকতা, বৰ্তমান কলিকতা। ৰচনাৰাজি ৰচনা হৈছে চোৱা, তেওঁৰ বহুত লিখা ৰচনা আছে। তাৰে ভিতৰত অজস্ৰ গীত, নাটক, নৃত্য নাটিকা, গল্প, প্ৰবন্ধ, জীৱনী আৰু উপন্যাসো আছিল। ৰাভা ৰচনাৱলী প্ৰকাশন সংঘই সেইবোৰৰ থোপাই 2টা বৃহৎ খণ্ডত বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ প্ৰকাশ কৰি উলিয়াইছে, ঠিক আছে। তোমালোকে এই পাঠটো গোটেইখিনি পঢ়িবা। পঢ়িলে তোমালোকে নিশ্চয় বুজি পাবা তেওঁ গোটেই জীৱনত তেওঁৰ জীৱনত কি কি খ্যাতি লাভ কৰিছিল, ক'ত কি কৰিছিল, ঠিক আছে। তাৰ বিষয়ে এই পাঠটো তোমালোকে নিজে পঢ়িবা গোটেইখিনি। মই প্ৰশ্ন উত্তৰখিনি যেতিয়া দি দিম তোমালোকে ঠিক ধৰিব পাৰিবা ইয়াতে কি আছিল নাই, ঠিক আছে। এতিয়া হৈছে প্ৰশ্ন চোৱা। বিলতে হালিছে ধুনীয়া পদুমী গীতটো কোনে ৰচনা কৰিছে? আমি সকলোৱে গম পাওঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ন। খ নম্বৰ হৈছে বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে আৰু কি কি শিক্ষা লাভ কৰিছিল? এইকেইটা মই প্ৰশ্ন উত্তৰ লিখি পঠাই দি আছোঁ। তোমালোকে এইখিনি লিখিবা, লিখি পঢ়িবা, মুখস্থ কৰিবা, ঠিক আছে। বহীত ধুনীয়াকৈ লিখি ল'বা আগতে। লগতে পাঠটো ৰিডিং পঢ়াৰ অভ্যাস কৰিবা। তোমালোক নিজে নিজে চাই পঢ়াৰ অভ্যাস কৰিবা, ঠিক আছে। মই প্ৰশ্ন উত্তৰকেইটা, এই শব্দ অৰ্থকেইটা যিখিনি পাৰোঁ, এইখিনি প্ৰশ্ন উত্তৰ যিখিনি পাৰোঁ মই লিখি তোমালোকক পঠাই দি আছোঁ। ইমানখিনি আজি তোমালোকে এইখিনিলৈকে কৰিবা, ঠিক আছে। এইখিনিলৈকে তোমালোকে উত্তৰখিনি লিখি ল'বা, লিখি মুখস্থ কৰিবা। আৰু আগৰে যিখিনি দিয়া আছে, আমাৰ যিখিনি আগৰে কোৰ্চ হৈ গৈছে, পাঠ 1, পাঠ 2, তাৰে প্ৰশ্ন উত্তৰখিনি, কবিতাটো ভালকৈ পঢ়িবা আৰু ৰিডিং পাঠটো ভালকৈ পঢ়াৰ অভ্যাস কৰিবা, যাতে চাই তোমালোক সকলোৱে পঢ়িব পাৰা, ঠিক আছে। আজি এইখিনিয়ে ভাষাৰ কাৰণে। মই বাকী প্ৰশ্ন উত্তৰখিনি লিখি পঠাই দি আছোঁ।